আজি আমি এতিয়া ঘৰৰ পৰা গুচি আহিলোঁ আৰু এতিয়া আকৌ পুনৰ বঙাইগাঁৱলৈ বুলি যাব লাগিব। সেইকাৰণে এতিয়া শিমলুগুৰি ষ্টেচনতে আহি ৰখি আছোঁহি। ট্ৰেইনখন অহাই নাই মানে এতিয়ালৈকে। এতিয়া ৰাতি 10 বাজিছে আৰু আমি ট্ৰেইনত উঠি গ'লোঁ আৰু। ট্ৰেইনত যাবলৈ এইটো কাৰণে ভাল আৰু ৰাতি ধুনীয়াকৈ আৰামত শুই যাব পাৰি। তাতে AC লগাই থোৱাৰ বাবে পূৰা ঠাণ্ডা, একেবাৰে কম্বল লৈ ল'বলগীয়া হৈছে। এতিয়া ৰাতিপুৱা 7 বাজিছে আৰু অলপ টাইমৰ পাছতে আমি নিউ বঙাইগাঁও ষ্টেচন পাই যামগৈ। এতিয়া আমি বৰপেটা চৰভোগ আহি পাইছোঁহি আৰু বেছি টাইম নাই আৰু পাবলৈ। হেল্ল' এভৰিৱান, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি অলপ সময় আগতে আহি পিনি বঙাইগাঁও ৰুম পাই গ'লোহি। বেছি টাইম নাই হোৱা আৰু এঘণ্টামান হৈ গৈছে আহি পোৱা। আহি চিধাই ৰুমবিলাকহে চাফা কৰিলোঁ, কাৰণ বহুত লেতেৰা হৈ আছিলে এইদিনা চাফা নকৰাৰ কাৰণে। তাৰপিছতে নিজেও গা পা ধুই মেলি এতিয়া আজৰি হৈছোঁ আৰু। তাৰপিছত ভাত পানীও খোৱা নাই, ভাত বনাবলৈও মানে খোৱা বস্তুবিলাকো বজাৰ কৰা হোৱা নাই যে, ভাবিলোঁ সেইকাৰণে চুইগিতে কিবা এটা অৰ্ডাৰ দি লওঁ। তাৰপিছত একেবাৰে অলপমান ৰেষ্ট লৈ পাছবেলা টাইমতহে বজাৰ কৰিবলৈ যাম আৰু। তেতিয়াহ'লে এতিয়া কিবা এটা খাই লওঁ। এইয়া আমাৰ খানা আহি পাই গ'লহি আৰু। আমি যিহেতু চুইগিত অৰ্ডাৰ দিছিলোঁ, বেছি টাইম নালাগে, আধা ঘণ্টামানৰ ভিতৰতে পাই যায়হি। আৰু এইটো কাৰণে ভাল, কম সময়তে আহি দি থৈ যায়, লগতে ৰুমতে দি থৈ যায়হি। সেইটো কাৰণে চুইগিতে অৰ্ডাৰ দি দিলোঁ। এইফালে অৰ্ডাৰ দিছিলোঁ আমি পৰ্ক ফ্ৰাইড ৰাইচ, তাৰপৰা চিকেন ড্ৰাই ফ্ৰাই, এফালে মটৰ ঘুগুনি, তাৰপৰা এনেকৈ তিয়ঁহৰ চালাড দি দিছে, লগতে পিঁয়াজ দি দিছে কাটি। তাৰপিছত দিছিলোঁ বাটাৰ ৰুটি আৰু লগত এনেকৈ চাটনি দি দিছে আৰু জ্বলা চাটনি। এতিয়া বজাৰৰ পৰা আহোঁগৈ অলপমান। খোৱা বস্তুটো বজাৰ কৰিবলৈ আছেই, লগতে অলপমান সৰু সুৰা কিবা কিবিও বজাৰ কৰিবলৈ আছে। সেইকাৰণে একেবাৰে টাউনলৈকে যাবগৈ লাগিব। ঠিক আছে, বলক তেতিয়াহ'লে গৈ থাকোঁ এতিয়া। এইফালে আমাৰ ছাৰে একেবাৰে বাইকৰ ষ্টাৰ্ট দিলেই যাবলৈ। আপোনালোককো অলপমান বঙাইগাঁও টাউনখন দেখুৱাই দিছোঁ আৰু। এইখন অৱশ্যে বঙাইগাঁৱৰ মেইন টাউনখন নহয় দেই। ইয়াতকৈ আৰু অলপ আগলৈ যাব লাগিব। মেইন টাউনখন পাবলৈ হ'লে মানে অভাৰব্ৰিজখন পাৰ হ'ব লাগিব আৰু। আমাৰ যিহেতু বৰ বিশেষ বেছি কাম নাছিলে, সেইটো কাৰণে একেবাৰে মেইন টাউনলৈ নাই যোৱাগৈ। এয়াই নিউ বঙাইগাঁও টাউনখনতে অলপমান সৰু সুৰাকৈ বজাৰ কৰিছোঁ আৰু। পাছে পৰে আপোনালোকক দেখুৱাম বাৰু ভালদৰে মেইন টাউনখন। এতিয়া আমি ইয়াতে সোমাই অলপমান সৰু সুৰাকৈ বজাৰ কৰি লওঁ আৰু চাই লওঁ পচন্দ হয়নে নহয়। এইখন হৈছে বঙাইগাঁৱৰ লোৱাৰ আছাম হস্পিটেলখন। আমি এতিয়া ফুটপাথত সোমাই কিবা এটা খাই যাওঁ আৰু টাউনলৈ আহিছোঁ যেতিয়া।
আমি একেবাৰে ওপৰত খাবলৈ বুলি আহিলোঁ, কাৰণ তলত পূৰা ভিৰ হৈ আছিলে। সেইকাৰণে ওপৰত যিহেতু বেছি মানুহ নাই, ইয়াতে ভাল লাগিব বুলি ওপৰলৈকে গুচি আহিলোঁ আৰু। এতিয়া আমি দহি ফুচকা আৰু পানী পুৰি খাবলৈ বুলি লৈছোঁ ফুড প্লাজাত। হাতেৰেহে ল'ম দেই। কেনেকুৱা হৈছে? টেষ্টি খাবলৈ। পানী পুৰি খাই আছ, টেঙা পানী পুৰা দিছে একেবাৰে। কেনেকুৱা? মজা। বহুত টেঙা দিছে। টেঙা বেছি দিছে। তেতেলী পানী নেকি? তেতেলী টেঙা। এইটো খাইছোঁ আকৌ। এইটো দহি ফুচকা। ঠিকেই নে? এইটো বেছি ভাল। এইটো এনেই নৰ্মেল ফুচকাটো। কোনটো বেছি ভাল লাগিছে? দহি ফুচকা। মই বেছিকৈ নৰ্মেলটোৱে খাই ভাল পাওঁ। আজি টাউনৰ পৰা কি কিনিলোঁ অলপমান দেখাই দিছোঁ আৰু আপোনালোকক। এখন য়োগা মেট, য়োগা কৰিবৰ কাৰণে। মই নকৰোঁ আৰু হাজবেণ্ডে কৰিব সময়। আৰু কেইটামান সৰু সৰু বস্তু কিনিলোঁ, এনেকৈ ফুড কিনিলোঁ। দৰকাৰী হৈ আছিলে মানে এতিয়া। আৰু লগতে কেইটামান টি চাৰ্ট কিনি ল'লোঁ, ৰুমত পিন্ধিবৰ বাবে বহুত দৰকাৰী হৈ আছিলে। য়েল্ল' কালাৰে কিনি লৈছোঁ গোটেই তিনিটা। এই কালাৰটো মোৰ মানে খুব ভাল লাগে, সেইকাৰণে এইটো কালাৰে কিনি ল'লোঁ আৰু। এইফালে এইটো এটা অলপমান বেলেগ কালাৰৰ হয়, য়েল্ল' কালাৰো হয়, তাতকৈ অলপমান ডিফাৰেঞ্চ আছে আৰু কালাৰটোত। আৰু এনেকৈ হোৱাইট কালাৰৰ ফুল আছে লগত। আৰু এইটো এটা অলপ লাইট কালাৰৰ হয়, এইটো কিবা এটা ভাল লাগিলে সেইকাৰণে লৈ ল'লোঁ আৰু। আৰু লগতে এইবিলাক পাচলি বজাৰ কৰি অনা হৈছে আৰু। ৰুমত নাছিলে তেনেকৈ খাবলৈ। এইফালে বুন্দিয়া লাডু লৈ আহিছোঁ, মই মানে খাই ভাল পাওঁ আৰু মিঠাই। এইটো এটা বিস্কুট, চকলেটি বিস্কুট। তাৰপৰা মিঠাতেল, কণী 1 প্লেট, তেনেকৈ আৰু গোটেইখিনি বজাৰ কৰি অনা হৈছে আৰু এতিয়া ৰুমৰ বাবে।